আপোনালোকেও নিশ্চয় সকলোৱে শ্বপিং মল যায়, মলৰ পৰা কাপোৰ কিনে। আৰু এই মলৰ পৰা কাপোৰ কিনোতে আপোনালোকে এটা বস্তু সদায় মন কৰিব, সাৱধান হ'ব যাতে বিপদত নপৰে। আজি যেনেকৈ মই বিপদত পৰিছিলোঁ, এইটো পেণ্টটো দেখিছে নহয় আপোনালোকে। এই পেণ্টটো কিনিছিলোঁ মই V2ৰ পৰা। ডিব্ৰুগড়ৰ এখন শ্বপিং মল V2 শ্বপিং মলৰ পৰা মই পেণ্টটো কিনিছিলোঁ। আৰু এই পেণ্টটো কিনাৰ পিছত কি হ'ল, এই পেণ্টটো ইয়াত কিবা টেগ এটা লাগি আছিলে, প্ৰাইচটো নাই, কিন্তু তেওঁলোকৰ কিবা এটা টেকনিকেলি এইবিলাক টেগ লাগি থাকে। বিল কৰোৱাৰ পিছত তেওঁলোকে পেণ্টটোৰ পৰা সেই টেগটো আঁতৰাই নিদিলে, পাহৰি গ'ল তেওঁলোকেও। তাৰপিছত বেলেগ এটা টেগ আছিলে, সেইবিলাক আঁতৰালে হয়তো। বিল কৰাৰ পিছত এইটো টেগ কিন্তু লাগিয়ে থাকিলে। মই বোলে এই টেগটো যদি লাগি থাকে, য'ত গ'লেও যদি বেলেগ শ্বপিং মলতো যাওঁ, তাতো এনেকৈ মানে চাউণ্ড দিব গেটৰ পৰা বাহিৰ হওঁতে। আৰু এই পেণ্টটো কিনিছিলোঁ মই V2 শ্বপিং মলখনৰ পৰা, ডিব্ৰুগড়ৰ। আৰু V2 শ্বপিং মলৰ পৰা পেণ্টটো কিনাৰ পিছত মই বহুত দিনতে কিনিছিলোঁ পেণ্টটো, কিন্তু পিন্ধিছিলোঁ আজি। আৰু পিন্ধাৰ পিছত মই গৈছিলোঁ বিশাললৈ। পাকঘৰৰ বিভিন্ন সামগ্ৰী, ঘৰুৱা সামগ্ৰী বিশালত পায় যিহেতু, ভাল লাগে। বিশালত আগৰ পৰাই শ্বপিং কৰিয়ে থকা হয়। গৈছিলোঁ বিশালত তেওঁলোকৰ শ্বপিং কৰিবৰ কাৰণে। কিন্তু এই পেণ্টটো তেওঁলোকে কৰ্তৃপক্ষও চিনি পাইছে যে পেণ্টটো V2 আমাৰ বিশালৰ পেণ্ট নহয়। আৰু তেওঁলোকৰ গেটৰ পৰা বাহিৰ হওঁতে এনেকৈ কিবা চাউণ্ড দিছিলে, টেকনিকেলি কিবা এইটো যে কিবা টেগ লাগি আছে নেকি বুলি। কিন্তু তেওঁলোকৰ ষ্টাফবিলাকে বহুত বেয়া বিহেভ কৰিছিলে প্ৰথমতে। আমিতো তাত দস্তমত পইচা দি কাপোৰ কিনিছোঁ, আৰু যিখিনি বিল ঠিকে আছে, কিন্তু এই পেণ্টৰ মানে পকেটৰ তলত যিটো দেখিলে নহয় আপোনালোকে, সেয়াত সেই কিবা এটা টেগ এটা লাগি আছিলে তেওঁলোকৰ। আৰু যিটো গেটৰ পৰা বাহিৰ হওঁতে যিটো চাউণ্ড এটা দিয়ে। আৰু সেইকাৰণে কৈছোঁ যে ভিডিঅ'টো মই এইটো কাৰণে বনাইছোঁ যাতে সকলোৱে সাৱধান হওক, এনেকুৱা যাতে বিপদত নপৰে। ধুনীয়াকৈ মলত কাপোৰ ওলমাই থোৱা দেখি হয়তো আপোনালোকে ল'বলৈ নাযায়। অৱশেষত বিশালৰ যিজন মেনেজাৰ তেওঁ আহিলে আৰু ষ্টাফকো মাতিলে সকলোকে। তেওঁলোকে চৰি বুলি ক'লে, যিহেতু লাষ্টত গম পোৱা গ'ল V2 কৰ্তৃপক্ষও চৰি বুলি ক'লে। V2ৰ তাতো এইটো লৈ যোৱা হ'ল। আজি মোৰ লগত হৈছে, হয়তো বেলেগ দিনা আপোনালোকৰ লগতো হ'ব। এনেকুৱা বিপদত পৰিব, মানুহৰ আগত লাজ পোৱা নিচিনা হয়। নিজকে বেয়া লাগে ন, মানুহৰ আগত ভাবিব কোনোবা আজিৰ দিনত কি আৰু। গতিকে ভিডিঅ'টো এইকাৰণে বনাইছোঁ যাতে সকলোৱে সাৱধান হওক। আপোনালোকে মলত যদি শ্বপিং কৰে, তাৰপিছত কিন্তু কিবা টেগ লাগি আছে নেকি সদায় মন কৰিব। আপোনালোকে নিজে এবাৰ মন কৰি চাই